নোৱাৰে, এইটোতো পচিবল নহয়। সেইটো কাৰণে মই কৈছে কুকাৰত বনাব লাগে। মই বনাই আছো এইটো দাইল। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ চেনেল বাৰ্বিছ লাইফষ্টাইললৈ। আজি ভিডিঅ'টোত মই আপোনালোকক শ্বেয়াৰ কৰিম মোৰ ছানডে ভ্লগ। এতিয়া মই গা পা ধুই ৰেডি। এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ভ্লগটো। এতিয়া মই জাষ্ট যাম আৰু মই ব্ৰাছ কৰিম। এয়া মোক দেখিছে চুলিও ধুলোঁ আজি। ব্ৰাছ কৰিম, তাৰপিছত মোৰ ব্ৰেকফাষ্ট কৰিম। আহক আমি এতিয়া প্ৰথমতে ব্ৰাছ কৰোঁগৈ। গাইজ, এয়া মই ব্ৰাছ আৰু টুথপেষ্ট লৈ ৰেডি। এতিয়া মই ব্ৰাছ কৰিম। আৰু গাইজ, আজি ভ্লগটো মই আনাই ঘৰতে কৰিছোঁ, কাৰণ কি মই আনাই ঘৰত থাকিবলৈ আহিছোঁ। ঘৰলৈ গ'লে ঘৰতো এটা ভ্লগ বনাই বাৰু দিম। গাইজ, এতিয়া মোৰ ব্ৰাছ কৰি মোৰ হৈ গ'ল। এতিয়া মই ব্ৰেকফাষ্ট কৰোঁগৈ। গাইজ, মই ব্ৰেকফাষ্ট কৰি ডান। এতিয়া আজি আনাই গাটো অকণমান বেয়া, সেইকাৰণে মই ঘৰ মোচা আৰু ঘৰ সাৰা কৰিম। তেন্তে আহক আমি ষ্টাৰ্ট কৰোঁ আমাৰ ৱৰ্কটো। এয়া মই ঝাৰু লৈ ৰেডি। এতিয়া মই ফাৰ্ষ্ট ড্ৰয়িং ৰুমৰ পৰা ঝাৰু দিম। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কামটো ষ্টাৰ্ট কৰোঁ। যদিও মোৰ চুলিকেইটা তিতা, মই মোৰ চুলিটো বাটাৰফ্লাই মাৰি লৈছোঁ, কাৰণ কি সাৰোঁতে বহুত দিগদাৰ হয় নহ'লে। সেইকাৰণে আহক। গাইজ, মোৰ শাৰী হৈ গ'ল। এতিয়া মই পকা মুচিম। সেইকাৰণে এতিয়া পকা মোচা সেই বস্তুটোত পানী ভৰাই ল'লোঁ। গাইজ, মোৰ কাম কৰি হৈ গ'ল, ঘৰ মুচি হৈ গ'ল। এতিয়া ভাগৰ লাগিছে পাই বহুত। এতিয়া মই মপ ছেটটো ধুনীয়াকৈ ধুই মেলি হৈ গ'ল। ইয়াৰ পুঠাই টিভি চাই আছে। এতিয়া মই চুলিটো অকণমান মেলি লৈছোঁ, কাৰণ কি বান্ধি লৈছিলোঁ নে কাম কৰোঁতে, নহ'লে চুলিবোৰ শুকাবলৈ নাপালে। সেইকাৰণে চুলিবোৰ মই এতিয়া মেলি লৈছোঁ। তাৰপিছত এতিয়া অকণমান এডিট কৰিম, তাৰপিছত আকৌ লগ পাম আপোনালোকক। গাইজ, এতিয়া মই আহিছোঁ পাকঘৰলৈ। আমাৰ চবলৈ কিবা এটা বনাওঁ, আনাইক কাম কৰিবলৈ নিদিওঁ। মই বনাম চুজি, সেইকাৰণে পানী গৰম কৰিলোঁ। এতিয়া কেৰাহীটো পাতি লৈছোঁ। এতিয়া কেৰাহীত মই এতিয়া ঘিউ আৰু চুজি দি দিলোঁ। ঘিউটোত অকণমান চেনি অকণমান দি দিলোঁ ৰংটো উঠিবলৈ। এতিয়া মই লৰাইছোঁ। মোৰ লৰাই কিন্তু হাত বিষাই গৈছেগৈ। এতিয়া মই চেনি দি পিনি অকণমান দেৰি মিক্স কৰি পিনি মই পানী দি দিলোঁ। এয়া এতিয়া বইল হৈছে। এয়া মোৰ চুজি ৰেডি। খোৱাৰ পিছত মই আকৌ আপোনালোকক লগত লগ পাই আছোঁ। গাইজ, মোৰ চুজি গাই হৈ গ'ল। এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া ইয়াতে বহি মই অকণমান এডিট কৰিম ভিডিঅ'কেইটা, তাৰপিছত আকৌ লগ পাম। সেই গাইজ, এতিয়া মোৰ অকণমান ক্ৰাফ্ট ৱৰ্ক আছে, সেইবোৰ কৰি লওঁ, তাৰপিছত আকৌ লগ পাম। হেল্ল' গাইজ, মোৰ আৰ্ট ৱৰ্ক কৰি হৈ গ'ল। এতিয়া মই বেগত সোমোৱাই দিলোঁ। মামা ভাইটি আহিছে। মই ভাইটিক লৈ আনোগৈ, তাৰপিছত আকৌ লগ পাম। গাইজ, এতিয়া মই ভাইটি আৰু মামালৈ চৰ্বত বনাবলৈ লৈছোঁ।
পানীটো ৰেডি কৰিলোঁ এতিয়া মাত্ৰ টেঙাটো চেপি দিলে হৈ যাব এয়া মোৰ চৰবত ৰেডি চৰবত খাই হৈ গ'ল এতিয়া মই বাচন কেইটামান আছিলে সেইকেইটা ধুই লওঁ আজি এনাই গাটো বেয়া কাৰণে মই কৰি দিছোঁ আৰু কিমাননো কৰিব হয়নে বাৰু এনেও কৰোঁ হ'লেও মানে আজি অকণমান গোটেইগালে কৰি দিছোঁ আৰু এতিয়া মই ভাত বনাওঁৱে মানে বা ক্লাছ আছে বা 12:30 বজাতে ওলাই যাব টিউশ্যন আছে সেইকাৰণে মই এতিয়া ভাত চাতবোৰ বনাই লওঁ এয়া দাইল বনাবলৈ পানী গৰম কৰিলোঁ এখন কেৰাহী পাতি থৈছোঁ আৰু সেয়াই আৰু এয়া মই তেল দিলোঁ আৰু এয়া মই দাইল ৰেডি এতিয়া মই দাইল বনাম ইয়াত গাইজ মামাই মোক অকণমান হেল্প কৰিবলৈ আহিছে তাৰপিছত কেমেৰাটো দেখি গ'ল ভিডিঅ' কৰি আছে না হাই মই অলপ আইডিয়া দিছোঁ কিটচেনত মানে কেনেকৈ ৰান্ধিব লাগে কেনেকৈ দাইল বনাব লাগে কেনেকৈ ইজি মেথডত দাইল বনাব লাগে সেইটো মই অলপ আইডিয়া দিছোঁ আৰু আইডিয়াটো মানে কি হ'ল অলৰেডি তাই লং প্ৰচেছত বনালে এটা শ্বৰ্ট প্ৰচেছনো কেনেকৈ কৰিব এইটোতো নোৱাৰে এইটোতো পচিবল নহয় সেইটো কাৰণে মই কৈছে কুকাৰত বনাব লাগে এতিয়া মই বনাই আছোঁ এইটো দাইল আমি এতিয়া বনাবলৈ লৈছোঁ জিকা চব্জি এতিয়া আমাৰ চব্জিটো কাটি হৈ গ'ল বাকলি গৈছে এতিয়া আমি চব্জিটো পিছত কাটিম এতিয়া আমাৰ চব্জি কাটি মেলি হৈ গ'ল এতিয়া আমি আহিছোঁ পাকঘৰলৈ আৰু পাকঘৰত আমি এতিয়া চব্জি বনাম কেৰাহীটো মই পাতিলোঁ এতিয়া আজি মাত্ৰ জিকা চব্জি আৰু ভাত তেনেকেই খাম আৰু বেছি আইটেম আজি নবনাওঁ কাৰণ কি মই ইমান বনাবও নাজানো আৰু মামাও আহি গ'ল পটককৈ সেইকাৰণে আজি ইমানতে আৰু ইমানেই খাম এয়া মোৰ পিঁয়াজ কাটি হৈ গ'ল আৰু এয়া চব্জি এতিয়া আমি তেলত এইবোৰ চব্জি পিঁয়াজ চিয়াজ দি পিনি ভাজি আছোঁ দেখিবলৈতো ভালেই লাগিছে খালি খাবলৈ কেনেকুৱা হয় সেইটো বাৰু নাজানো মই টেষ্ট কৰি চালেহে গম পাম গাইজ মোৰ ভাত চাত বনাই হৈ গ'ল এতিয়া চাওক বাহিৰত বৰষুণ দিছে বাৰিছ বৰষুণ দিছে এতিয়া অকণমান বাহিৰতে থাকিম 2-3 মিনিট তাৰপিছত ভাত খামগৈ আপোনালোকক বৰষুণটো দেখাইছোঁ চাওক এয়া চাওক ইমান ধুনীয়া লাগিছে নেচাৰটো ৱাহ বৰষুণো শেষ হৈ গ'ল আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ ভাতত আজি আছে মাত্ৰ ভাত এটা বইল এগ আৰু এখন অমলেট আৰু বাছ জিকা চব্জি আৰু একো নাই আৰু আচাৰ চাচাৰ তেনেকৈ দাইলে চাইলে খাম আৰু বাছ ইমানে আজি ইমানো নবনালোঁ কাৰণ কি আনাই গাটো বেয়া আছিলে আৰু মানে ইমান বনাবও নাজানো আৰু মামাহঁতো যোৱা কথাকৈ আছে সেইকাৰণে মানে পটাপট বনাই দিছোঁ আৰু ভাইটিকো খোৱালোঁ মেলিলোঁ এতিয়া আমি খাওঁ আৰু বাও মানে গ'ল যে বায়ো নহ'লে মোক হেল্প কৰি দিলেহেঁতেন এতিয়া আমি ভাত খাবলৈ লৈছোঁ এয়া ভাত খাই আছোঁ ভাত চাত খাই এতিয়া আমি আজৰিলোঁ এতিয়া মই অকণমান বেলকনিত যাওঁ হাই আহক আমি ওপৰলৈ যাওঁ বেলকনি অকণমান হাৱা খাই আহোঁগৈ
বহুত ভাল পৰিৱেশ হয় ওপৰত ইমান ধুনীয়া লাগিছে মানে কেনেকৈ আপোনালোকক বুজাওঁ গোটেই ফালে সেউজীয়া ইমান ধুনীয়া লাগিছে আমি দুইটাই তাত মামা আৰু মই দুইটাই তাত 10-20 মিনিটছ থাকিলোঁ তাৰপিছত আকৌ তললৈ গুচি আহিলোঁ আমি দুইটাই তাত মস্তি কৰিলোঁ কথা পাতিলোঁ বহুত ভাল লাগিল ওপৰত ইমান ধুনীয়া পৰিৱেশ তললৈ আহি মই তলতো অকণমান দেৰি থাকিলোঁ আচলতে নেচাৰ বোলা বস্তুটোৱে বহুত বেলেগ বস্তু চাওক ইমান ধুনীয়া লাগে নেচাৰ হেই গাইজ আমি বাহিৰত অকণমান মস্তি কৰিলোঁ ধুনীয়াকৈ আমি এনজয় কৰিলোঁ তাৰপিছত মই আকৌ আহি গ'লোঁ ভিতৰত এতিয়া পাইছে ৰ'ব কেইটা পাইছে হয় এতিয়া পাইছে 3:27 আৰু মই আৰু শ্বুট নকৰোঁ কাৰণ কি নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আপোনালোকৰ চাগে বৰো লাগি যাব পাৰে সেইকাৰণে বাছ ইমানেই শ্বুট কৰিম য'ত এতিয়া মই অকণমান শুই পিনি মই এবাউট 5:36 মান বজাত উঠিম উঠি 2 ঘণ্টামান শুই পিনি মই উঠি পিনি টিভি চাম তাৰপিছত মই আকৌ মিনছ টিভি চাই থাকিম তাৰপিছত মা আহিব মানে ভাত বনাবলৈ মা আহিব আজি গোটেই দিনটো মই কাম কৰিছোঁ কাৰণে আৰু মোৰ গায়ে লোড নল'ব সেইকাৰণে মায়ে কৰিব মায়ে কাম কৰাৰ পিছত মায়ে ভাত চাত বনাব মানে কাম নকৰে ভাত বনাওঁ তাৰপিছত মই ভাত খাম আৰু শুই থাকিম বাছ ইমানেই ৰাতি তাৰপিছত আকৌ পুনৰ এবাৰ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু বহুত সোনকালে মানে জন্মাষ্টমীৰ দিনাখন জন্মাষ্টমী ভ্লগ লৈ আনিম আপোনালোকৰ বাবে চাবলৈ নাপাহৰিব আৰু এতিয়ালৈকে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাত এটা বেল আইকনটো প্ৰেছ কৰি দিয়ক তাকে আপোনালোকে কেতিয়াও মোৰ আপকামিং ভিডিঅ'ছ মিছ নকৰে আৰু কি নাই বাছ ইমান আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই